আৰু এই ভণ্টিয়ে জনাব অলপ ভণ্টিৰ মনৰ কথা ইয়াতে আহি কেনেকুৱা লাগিছে প্ৰথমতে মোৰ ফালৰ পৰা সকলোকে ভোগালী বিহুৰ হেয়া ভৰা মৰম যাচিছোঁ যদি মনৰ পৰা একোখনকৈ গামোচা বান্ধে এখন গামোচা লৈ আহিছোঁ আৰু এখন ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আজি যিহেতু মাঘ মাহৰ 1 তাৰিখ আজি আমি গৈ আছোঁ সৰভোগৰ গৰখীয়া গোসাঁই থানত আৰু যেতিয়া সৰু ইউটিউবাৰৰ বিয়াৰ প্ৰস্তুতি লয় আৰু মই বিয়াৰ কাৰণে প্ৰস্তুত হৈ গৈছোঁ আৰু মোৰ এক বহাগতে মই বিয়া পাতিম বুলি আশা কৰিছোঁ তেতিয়াহ'লে সৰভোগত মোৰ কাৰণে উপযুক্ত কইনা পাওঁ নে নাপাওঁ আজি সেইটো চাবৰ কাৰণে এতিয়া আমি গৈ আছোঁ সৰভোগৰ গৰখীয়া লগত আছে মিষ্টাৰ আকাশ ভাই কোৱা আজি কেনেকুৱা লাগিছে সকলোকে নমস্কাৰ হয় আজি গৈ আছোঁ যিহেতু মাঘ মাহৰ 1 তাৰিখ নিশ্চয় অলপ গৰখীয়া গৈ থানত অলপ গৈ সেৱাটো লৈ আহোঁ আৰু আপোনালোককো বহুত বহুত বিহুৰ শুভেচ্ছা যাচিলোঁ কিন্তু তোমাৰ বিয়াখন কেতিয়া হ'ব আকাশ ভাই তাৰোকা দা আগত পাতিলে তাৰপিছত মোৰ হ'ব দাদা ন আৰু আপোনালোকক মই জনাই থৈছোঁ মানে যেতিয়া সৰু ইউটিউবাৰৰ বিয়াৰ প্ৰস্তুতি লৈ আৰু বহাগ মাহত যাতে মোৰ হ'ব লগাজন আহে আৰু কোনোবা যদি আছা নিশ্চয় কমেণ্টত জনালে মই ভাল পাম আৰু বহাগ মাহৰ প্ৰস্তুতি লৈ এতিয়া চাওক বিয়াৰ ড্ৰেছ অলপমান কৰি আহিছোঁ আজি মই আৰু পাতিবই আজি বিয়াখন মানে পাতিবই তাৰ মানে কোনোবা যদি উপযুক্ত আছে একেবাৰে ফাইনেলকৈ উঠি থৈ যাম আৰু নে কি কোৱা একদম তো এতিয়া আহকচোন ভিতৰৰ পৰিৱেশ চাওক কেনেকুৱা হৈ আছে বন্ধুসকল এতিয়া চাকি ধূপ আমি লৈ ল'ম আৰু তাৰ পৰা আমি যাম ভিতৰলৈ আৰু আহকচোন চাকি ধূপ লৈ লওঁ এতিয়া সৰভোগৰ গৰখীয়া গোসাঁই থানৰ ভিতৰৰ কিছু পৰিৱেশ লগতে চাৰিওফালৰ পৰিৱেশ আপোনালোকক মই এতিয়া দেখুৱাম বন্ধুসকল এতিয়া আমি আছোঁ সৰভোগত আৰু সৰভোগত যিহেতু বহুত কেইজন ভণ্টিক লগ পাইছোঁ ভণ্টিহঁত আজি কেনেকুৱা খবৰ এই ভণ্টিয়ে জনাব অলপ ভণ্টিৰ মনৰ কথা ইয়াতে আহি কেনেকুৱা লাগিছে প্ৰথমতে মোৰ ফালৰ পৰা সকলোকে ভোগালী বিহুৰ হেয়া ভৰা মৰম যাচিছোঁ আমি এতিয়া উপস্থিত আছোঁ সৰভোগ গৰখীয়া মন্দিৰৰ থানত আপোনালোকে যদি ইয়াতে অহা নাই আপোনালোক সকলোৱে আহিব আৰু আপোনালোকৰ যদি মনৰ আশা পূৰণ হোৱাটো বিচাৰে আপোনালোকে ইয়াত আহি ভগৱানৰ ওচৰত আপোনাৰ মনৰ কথা কৈ আপোনাৰ মনৰ বাঞ্ছা পূৰ্ণ হয় নিশ্চয় ধন্যবাদ থাকিল বন্ধুসকল এতিয়া আমি ভিতৰত প্ৰৱেশ কৰিছোঁ আৰু আপোনালোকে ইয়াতে দেখা পাইছে এডাল আহঁত গছ আছে যিডাল আহঁত গছত যদি আপোনালোকে মনৰ পৰা একোখনকৈ গামোচা বান্ধে তেতিয়াহ'লে মনৰ আশাবোৰ পূৰ্ণ হয় আৰু যদি আপোনালোকে ল'ৰা বা ছোৱালী হয় যদি আপোনালোকে ছিংগল লাইফ কটাই আছে সেইখনতে আপোনালোকে দেখা পাইছে আহঁত গছ য'ত আপোনালোকৰ মনৰ আশাবোৰ পূৰ্ণ হ'ব যদিহে একোখনকৈ আপোনালোকে গামোচা বান্ধে আৰু এতিয়া মই পোনে পোনে গামোচা বান্ধিবলৈ আপোনালোকে দেখা পাইছে এখন গামোচা লৈ আহিছোঁ আৰু এখন
যমুনালে যায় রাধা যমুনালে যায় বন্ধুসকল আপোনালোকক এইখিনিয়ে দেখুৱাবলৈ সক্ষম হ'লোঁ মই অলপ ধেমালি কৰি ভিডিঅ'টো বনোৱা হ'ল আকৌ লগ পাম আন এটা ভিডিঅ'ত আজিলৈ বাই বাই জয় আই অসম যায় 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 রাধা যমুনালে যায় রাধা যমুনা ভালনে খবৰ ঠিক আছে বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল সাবস্ক্রাইব কৰক আসামিজ তৰকা চেনেলটো আৰু বেল আইকনটো প্ৰেছ কৰক সকলোতকৈ আগত ভিডিঅ'টো পাবলৈ